কবিতাটিৰ শিৰোনাম প্ৰেমিক মৰহি যোৱা গোলাপ। কবিতাটি লিখিছে ভাস্কৰ নেগীয়ে। প্ৰেমিক মৰহি যোৱা গোলাপ। ইউনিভাৰ্চিটিৰ বুকুত আৱাস লোৱা কলীয়া মেঘৰ আঁৰত লুকাই থকা তুমিয়েই সেইজাক আবতৰীয়া বৰষুণ, নাহৰৰ দেশৰ মোৰ সেই বৰষা। তোমাৰ কথাই কৈছোঁ, দীঘলকৈ চুলি মেলি আহা যে। তোমাৰ কথাই কৈছোঁ। ৰূপালী জোনৰ মুখমণ্ডলখনি আৰু দীঘল চুলিৰ আঁৰত লুকাই থকা জোনৰ দৰে ফুলিপাত তোমাৰ বাৰু এতিয়াও আছেনে? নে সময়ৰ লগে লগে সলনি হোৱা দৰে সেইযোৰ ক'ৰবাত পৰি ৰৈছে কোনোবা একোণত? আৰু তোমাৰ সেউজীয়া ছাতিটো, যাৰ বাবে তোমাৰ কমলা ৰঙৰ দুপাট্টাৰ লগত তোমাক শুৱনি কৰিছিল, আৰু মই বাৰে বাৰে তুমি অহালৈ অপেক্ষা কৰিছিলোঁ জানা, বাছ ষ্টেণ্ডৰ সন্মুখত। বুকুৰ ধপধপনি আৰু ঘন উশাহবোৰ যেন বাঢ়িব ধৰিছিল তুমি সন্মুখত আহিলে, আৰু তুমি হাঁহিলে খিলখিলীয়া 440 ভল্টৰ হাঁহিত প্ৰাণ পাই উঠিছিল জানা ইউনিভাৰ্চিটিৰ নাহৰৰ পাতবোৰে। লাজকৈ দুয়ো কাষেৰে পাৰ হৈ গ'লে উভতি চোৱাৰ যে অভ্যাস আমাৰ কিন্তু নাছিল দেই। আৰু তোমাৰ লগতে একেলগে তিতা আবতৰীয়া বৰষুণজাকত খুলি পৰা জোনৰ দৰে সেই কাণফুলিপাত মোৰ ওচৰতে ৰৈ গৈছিল জানা, ৰৈ গৈছিল কিছু মিঠা অনুভৱ তোমাৰ মোৰ প্ৰতিটো পুৱা আবেলি জোনাকী গধূলি ইউনিভাৰ্চিটিৰ পদূলিত। আজিকালি বহুদিন হ'ল তোমাক নেদেখাই হ'লো। ইউনিভাৰ্চিটিৰ কেম্পাছত তুমি নাহিলেই, তোমাক নেদেখিলেই যেন নাহৰৰ পাতবোৰ সৰি যাব খোজে এজাক বৰষুণৰ অপেক্ষাত। আৰু তুমি জানানে, লাইব্ৰেৰীত দিয়া সেই চেল' কলমটো আজিও মোৰ লগতে আছে। ভাবিছিলোঁ তোমাৰ জন্মদিনত এখন গীটাৰ গিফ্ট কৰিম আৰু তোমাক বজাবলৈ শিকাই দিম, কিন্তু নিষ্ঠুৰ সময়ে আধা বাটতে সকলোবোৰ নিঃশেষ কৰি দিলে। আশাবোৰ চেঁচা পানী হৈ পৰিল, সপোনবোৰ যেন বিফল হৈ পৰিল তোমাৰ অকাল মৃত্যুত। মই পাগলৰ দৰে তোমাক বিচাৰি ফুৰিছিলোঁ জানা, তোমাৰ অনুপস্থিতিত মই অধৈৰ্য হৈ পৰিছিলোঁ। কিন্তু এতিয়াও যে অভ্যাস ইউনিভাৰ্চিটিৰ কেম্পাছত উভতি ঘূৰি চোৱা, কেণ্টিনত একেলগে বহি কফি খোৱা স্মৃতিবোৰ। তুমিতো গলাগৈ কলীয়া ডাৱৰ হৈ বৰষুণ নমাবলৈ, আৰু মই মাথো দিন পাৰ কৰি আছোঁ জানা তোমাৰ ছবিকে চাই উজাগৰি ৰাতি তুমি অহালৈ। ধন্যবাদ।